নমস্কাৰ আজিৰ বিশেষ কবিতাটো এটা বিশেষ শক্তিৰ প্ৰতি উৎসৰ্গা কৰি আগবঢ়োৱা হৈছে যেহেতু এই মে মাহটোৰ 10 তাৰিখে মাতৃ দিৱস অৰ্থাৎ মাদাৰ্ছ ডে গতিকে সেই মাতৃ দিৱস উপলক্ষেই নাৰী জাতিৰ দুখ বেদনা আনৰহকে আত্ম উৎসৰ্গা কৰি দিয়া মনোবৃত্তিৰ প্ৰতি সন্মান জনাই আজিৰ এই কবিতাটো আগবঢ়ালো কবিতাটিৰ শিৰোনাম হৈছে নাৰী শক্তি কবিতাটিৰ লেখক শ্ৰী বিশু দাস লংজাপ মিলনপুৰৰ বাসিন্দা আৰু মোৰ ভাল কবি ভাইটি আহক তে কবিতাটি আমি শুনো নাৰী শক্তি অজস্ৰ যন্ত্ৰণা বুকুত সাৱটি কিয় নীৰৱে থাকা সহি মানৱৰ সমাজত তুমিওতো এজনী নাৰী অথচ তুমিয়েই পোৱা মানৱৰেই নিৰাদৰ তথাপিও তুমি কিন্তু যজ্ঞ জননী সকলোকেই দিয়া পৃথিৱীৰ পোহৰ নিজৰ সন্তানেই তোমাক চোৱা কৰে অসহনীয় নিৰাদৰ আৰু অনাদৰ স্বদেশত থাকিও তুমি কিয় হোৱা পৰাধীন গোটাই লোৱা মনোবল সযতনে কৰা নিজক স্বাধীন জাগি উঠা নাৰী শক্তি আঁকোৱালি লোৱা আপোন মুক্তি কিমান টকিবা চকুৰ পানী স্ব অধিকাৰ লোৱা আনি স্ব অধিকাৰ লোৱা আনি নাৰী যদি পুত্ৰদৰ্দী পাৰ্বতী হ'ব পাৰে সেই নাৰী নৰকাবধি পৃথিৱী সংকটমুক্তও কৰিব পাৰে নাৰী যদি পতিৰ অৰ্ধাংগিনী হ'ব পাৰে সেই নাৰী কনকলতা হৈ প্ৰাণ আহুতিও দিব পাৰে নাৰী যদি গৃহস্থী চম্ভালি গৃহিণী হ'ব পাৰে সেই নাৰী কল্পনা চাওলা হৈ মহাকাশলৈও উৰা মাৰিব পাৰে নাৰী যদি কাৰোবাৰ দাস হ'ব পাৰে সেই নাৰী ঝাঁচী ৰাণী লক্ষ্মীবাইৰ দৰে বীৰ বীৰাংগনা হৈ দেশৰ হকে যুঁজ দিবলৈও পাৰে নাৰী যদি পতিৰ পৰিবাৰক চম্ভালি ল'ব পাৰে সেই নাৰী ইন্দিৰা গান্ধীৰ দৰে দেশৰ শাসন ব্যৱস্থাও নিয়ন্ত্ৰণ কৰিব পাৰে সেই নাৰী সেয়ে তুমি যজ্ঞ জননী কিমান টকিবা আৰু চকুৰ পানী স্ব অধিকাৰ লোৱা আনি স্ব অধিকাৰ লোৱা আনি স্ব অধিকাৰ লোৱা আনি ধন্যবাদ আজিৰ কবিতাটি কেনেকুৱা লাগিলে নিশ্চয় জনাব কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ এটা লাইক এটা ছাবস্ক্ৰাইবে মোৰ নিচিনা এজন সাধাৰণ কবি উৎসাহিত কৰে নতুন আৰু কবিতা এনেকৈ আপলোড কৰিবৰ কাৰণে সেয়েহে আপোনালোকক এক বিশেষ অনুৰোধ যে বেলেগ একো নাথাকিলেও অন্ততঃ এটা ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আপোনালোকৰ দিনবোৰ শুভ হওক